নমস্কাৰ এই মুহূৰ্তত ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে আৰু এনেদৰে ভিডিঅ'সমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। পুনৰ কৰোনাৰ সংক্ৰমণ ভাৰতৰ মুম্বাইৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিলে কৰোনাৰ নতুন প্ৰজাতি XI। এই মুহূৰ্তত দিব ওলাইছোঁ আনকেইটা গুৰুত্বপূৰ্ণ খবৰ। করোনা ভাইরাসের নতুন XI প্রকারের আক্রান্ত দ্বিতীয়গৰাকী মুম্বাইত চিনাক্ত হয়েছে। গুরুত্বপূর্ণ কথাটো হচ্ছে যিগৰাকী দেহত নতুন প্রকারের করোনা চিনাক্ত হয়েছে তেওঁ দুয়োপালি ভ্যাকসিন গ্রহণ করেছিল। মুম্বাইত চিনাক্ত হওয়া নতুন প্রকারের কোভিড আক্রান্ত ব্যক্তিগৰাকী সান্টা ক্রুজ অঞ্চলের পুলিশ জানিব পৰা গৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুজৰাটত এজন ব্যক্তিৰ দেহত ধৰা পৰিছিল XI প্ৰকৃতিৰ করোনা। মুম্বাইৰ পৰা গুজৰাট যোৱা ব্যক্তিগৰাকী সংস্পৰ্শীয় হোৱা অন্যান্য লোকৰ দেহত পৰীক্ষা কৰা হৈছিল যদিও কোনো ব্যক্তিৰ দেহত করোনা ধৰা পৰা নাই। উত্তৰ পূবৰ ৰাজ্যকেইখন 10ম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰাৰ ঘোষণা ৰাজ্যত আৰম্ভ হোৱা তীব্ৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ৰাজ্য চৰকাৰ কোনো ধৰণৰ নিৰ্দেশ নাই পোৱা বুলি প্ৰতিক্ৰিয়া জনায়। তেওঁ লগতে অহম হিন্দী ভাষা কৰিব লাগে বুলি ৰাজ্য চৰকাৰে কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা চিঠি পোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। আগন্তুক 48 ঘণ্টাত ৰাজ্যত অধিক বৰ্ষণৰ সতৰ্কবাণী। এপ্ৰিলৰ পৰা 11 এপ্ৰিল পৰ্যন্ত প্ৰবল বৰ্ষণ হোৱাৰ সম্ভাৱনা। বৰ্ষণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে আগন্তুক 48 ঘণ্টাৰ ভিতৰত। অসমৰ লগতে মেঘালয় অৰুণাচল প্ৰবল বৰ্ষণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা।